হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপাংকৰ ব্লগছ। আজি এটা সুন্দৰ ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি বৰপেটা সত্ৰত। চ' আপোনালোকক দেখুৱাব চেষ্টা কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো, ঠিক আছে। এয়া দেখিব পাৰিছে আমি ভিতৰত প্ৰৱেশ কৰিছোঁ। চ' প্ৰৱেশ কৰিয়ে মনটো ইমান পবিত্ৰ যেন লাগিলে, তাৰমানে ইমান গৰম ইমান ৰ'দ আজি। চ' ভিডিঅ'টো চাই থাকিব, আপোনালোকৰো মনবিলাক পবিত্ৰ হৈ যাব। চ' স্কিপ নকৰিব, ভিডিঅ'টো একদমেই চাই থাকিব ফাৰ্ষ্ট টু লাষ্ট। এয়াই বন্ধুসকল, আমি আহি পালোঁ ইতিহাস প্ৰসিদ্ধ বৰপেটা সত্ৰত। দেখিব পাৰিছে আপোনালোকে কি সুন্দৰ পৰিৱেশ। এয়াই অসমীয়া জাতিৰ এক ধৰ্মীয় স্থান। ভগৱান শ্ৰীকৃষ্ণৰ নাম কীৰ্তন কৰা হয় ইয়াত। আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱে তেওঁৰ 6 কোটি ভক্তৰ লগত মিলি বৰপেটা সত্ৰ স্থাপন কৰিছিল। এই সত্ৰত মহিলাৰ প্ৰৱেশ নিষেধ। কিয় বাৰু এইটো ইমান গম নাপাওঁ। এই সত্ৰটো প্ৰায় 500 বছৰ পুৰণি সত্ৰ। আৰু সেইফালে দেখিব পাৰিছে শ্ৰী শ্ৰী মাধৱদেৱ অধ্যয়নাগাৰ, শাস্ত্ৰ অধ্যয়নাগাৰ। ইয়াতে মাধৱদেৱে শাস্ত্ৰ অধ্যয়ন কৰিছিল। চ' আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এই সত্ৰখনৰ ভিতৰত প্ৰায় 20 বিঘা মাটি আছে। চ' দেখিব পাৰিছে এইটো শৰাই, ইয়াত প্ৰণামী দিব পাৰে আপোনালোকে। আৰু সেইফালে দেখিব পাৰিছে মাধৱদেৱে শাস্ত্ৰ অধ্যয়ন কৰিছিল। চ' আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এই সত্ৰখনৰ মুখ্য স্থানত মানে মূল প্ৰৱেশ দুৱাৰৰ সন্মুখতে পৃথিৱী বিখ্যাত দুটা ডাঙৰ তুলসী গছৰ খুঁটা আছে। আপোনালোকক দেখুৱাম মই অলপমান পিছতে, য'ত মহিলাৰ প্ৰৱেশ নিষেধ। আৰু তাৰ ভিতৰত সোমাব হ'লে আমাৰ অসমীয়া জাতিৰ সাজ পোছাক পৰিধান কৰিব লাগিব, নহ'লে সোমাব নিদিয়ে। এইখিনিতেই দৌল মহোৎসৱত সিধা দিয়াৰ ব্যৱস্থা কৰে। আপুনি যদি প্ৰণামী কিবা দিব খোজে এই শৰাইটো দিব পাৰে। সেই ঘৰটো দেখিছেনে বন্ধুসকল? সেইটো শ্ৰী শ্ৰী বদলা আটা বা পদ্ম আটাৰ ভেটি। আপোনালোকে দেখিব পাৰিছে কি মনোমোহা, কি সুন্দৰ দৃশ্য। আৰু বন্ধুসকল, অক্ষয় বন্তি এইফালে আছে, মানে এইফালে ভিতৰত আছে। শ বছৰ ধৰি এই অক্ষয় বন্তিবোৰ জ্বলি আছে। বন্ধুসকল, সেই বাসগৃহবোৰ দেখিছেনে? সেইবোৰ অতিথিশালা। দূৰ দূৰণিৰ পৰা অহা ব্যক্তিবোৰ তাত থাকিব পাৰে কমিটিৰ লগত যোগাযোগ কৰি, ঠিক আছে। দৈৱকী বাসুদেৱ কাৰাগাৰত যি আছিল সেইটো দেখাইছে। এয়া কংসবধ। বন্ধুসকল দেখিব পাৰিছে এইটো তুলসী গছৰ খুঁটা। নহয় তই তুলসী গছৰ, আপোনালোকে দেখিছেনে এনেকুৱা খুঁটা? কমেণ্ট কৰি জনাব। আহি বহুতে ভাল লাগিছে, শান্তিময় পৰিৱেশ, কি মনোমোহা দৃশ্য চাওক আপোনালোকে। এই স্থানটোত বন্ধুসকল মহিলাৰ প্ৰৱেশ নিষেধ। আৰু ল'ৰাসকলে ইয়াত প্ৰৱেশ কৰিবলৈ হ'লে জাতীয় সাজ পোছাক পৰিধান কৰি সোমাব লাগিব, নহ'লে ভিতৰত সোমাব দিয়া নহয়। মানে ধুতি পাঞ্জাবী পৰিধান কৰি প্ৰৱেশ কৰিব লাগিব। তই এই আপোনাৰ কি বন্তি আছে অলপমান জনাব নেকি?
কি বন্তি বুলি তিনি এইখন ঘৰুৱাখনত তিনিফালে চাকি আছে আৰু অক্ষয় বন্তি আছে। ইয়াত যদি বেছি জানিব লাগে আমাৰ সত্ৰাধিকাৰ আছে। সত্ৰীয়া আছে, সত্ৰাধিকাৰ ন সত্ৰীয়া বৰপেটা সত্ৰৰ সত্ৰীয়া গৌতম বাছত তেওঁলোকক যোগাযোগ কৰি গোটেইখিনি বস্তু পাই যাব। এইবিলাকতো বন্তিবিলাক শ শ বছৰ ধৰি জ্বলি আছে। আৰু বন্ধুসকল এই যে ফুলবোৰ দেখিছে নহয়, এইবোৰ ৰংগমঞ্চ ফুল নে কি ক'লে? ৰঙীয়া ফুল। ৰঙীয়া ফুল। ৰঙীয়া ফুল মাধৱদেৱে নিজ হাতে ৰোৱা গৈছে। এই ফুলটো দেখিছেনে? মাধৱদেৱে নিজ হাতেদি ৰোৱা এইটো। আপোনালোকক দেখাম বাৰু গছটো, সেইফালে আছে ফুলৰ গছটো দেখুৱাম। তই ঠিক আছে তেতিয়াহ'লে অলপমান চাই লওক। বন্ধুসকল, আপোনালোকে যিকোনো কামত সেৱা কৰিবলৈ আহিলে এইটো স্থানত প্ৰথমতে আহিব লাগিব। সত্ৰৰ প্ৰথম আৰম্ভণি খোজ ইয়াতেই দিব লাগিব। আপুনি কিবা এটা বস্তু আনিলে ইয়াৰ পৰাই ডিষ্ট্ৰিবিউট হ'ব। চাউল বা চেনি বা নিমখ ইয়াৰ পৰাই মানে বেলেগত ডিষ্ট্ৰিবিউট হৈ যাব। চ' ইয়াতে প্ৰথমতে আহিব। ঠিক আছে বন্ধুসকল। আৰু দেখিব পাৰিছে বন্ধুসকল, এইটো শংকৰদেৱ অধ্যয়নাগাৰ। শংকৰদেৱ আহিলে ইয়াত অধ্যয়ন কৰিছিল আৰু খুবেই ভাল লাগিছে পৰিৱেশটো। আৰু এইফালে দেখিব পাৰিছে কমিটি হাউচ। কমিটিৰ আৰু বন্ধুসকল দেখিব পাৰিছে এইটো হ'ল মিউজিয়াম। বনাই আছে, কি সুন্দৰ। হোৱা নাই কমপ্লিট, বনাই আছে। চব ভাল লাগিব কমপ্লিট হ'লে। বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে এই ফুলজোপাই হ'ল ৰঙিয়াল ফুল। মাধৱদেৱে নিজ হাতেৰে ৰোৱা। এতিয়া বোলো মাধৱদেৱে ৰোৱা সেই গছজোপাই নাই, তাৰ গুটিৰ পৰা হোৱা এই ফুলজোপা। চ' দেখিব পাৰিছোঁ যে এয়াই মোৰ বহুত সৌভাগ্য বুলি মই ভাবোঁ। চ' আপোনালোকে দেখিব পাৰিছে এয়াই সেই ৰঙিয়াল ফুল। এইফালে দেখিব পাৰিছে শ্ৰীকৃষ্ণৰ কালিয়া দমনৰ অৱতাৰত পুখুৰীত সুন্দৰকৈ দেখুওৱা হৈছে। আপোনালোকে চাওক কি ধুনীয়া, কি মনোমোহা পৰিৱেশটো দেখিব পাৰিছে আপোনালোকে।
এয়া বন্ধুসকল চাব পাৰিছে এই পুখুৰীটো ইয়াতে সেই ঘৰবিলাক দেখিছেনে বন্ধুসকল সেইটো হ'ল অতিথিশালা কোনোবাই যদি দূৰৰ পৰা আহে দূৰ দূৰণিৰ পৰা আহে তাতে আপুনি থকা পিন্ধা খোৱা লোৱা চব কমিটিৰ লগত আলোচনা কৰি তাতে থাকিব পাৰে বন্ধুসকল এই গৃহটো দেখিব পাৰিছে এইটো হ'ল শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আটাৰ ফিটি আৰু এইটো তেওঁ ব্যৱহাৰ কৰা কুঁৱা আৰু এইফালে হ'ল সেইটো মিউজিয়াম কমপ্লিট হোৱা নাই এতিয়ালৈ এয়া দেখিব পাৰিছে বন্ধুসকল কি সুন্দৰ পৰিৱেশ বৰপেটা সত্ৰৰ মনোমোহা দৃশ্য আহি খুবেই ভাল লাগিছে একদম শান্তিময় পৰিৱেশ আপোনালোকেও আহিব বহুত ভাল লাগিব আপোনালোকে আহি এবাৰ চাব শান্তিময় পৰিৱেশ আৰু ইয়াত দেখিব পাৰিছে চবফালে মানুহ আহিছে দূৰৰ দূৰৰ পৰা আৰু ভাল লাগিছে আপোনালোকেও আহিব আমি ইয়াৰ পৰা ওলাম আৰু বহুত সময় স্পেণ্ড কৰিলোঁ ইয়াত লাহেকৈ ওলাম আৰু এয়া বন্ধুসকল খুবেই ভাল লাগিছে আহি বৰপেটা সত্ৰত আমি বহুতে এনজয় কৰিলোঁ এনজয় মানে কি আপোনাৰ ভাল লাগিছে ইয়াতে আহি যাম আৰু এতিয়া ইয়াৰ পৰা চাব পাৰে এইটো পিছফালে ধুনীয়া পৰিৱেশ এয়া বন্ধুসকল আমি বৰপেটা সত্ৰৰ পৰা ওলালোঁ চাব পাৰিছে মোৰ পিছফালে গেট যাওঁ আৰু আমি এতিয়া এইফালে দেখিব পাৰিছে দোকান খুবেই ভাল লাগিল আহি চাব পাৰিছে আপোনালোকে তো বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো সত্ৰ নগৰী বৰপেটাক আজিলৈ টাটা বাই বাই